ধৰ্মৰ মূল উদ্দেশ্য এটাই সমাজখনত শান্তি হ'ব লাগে, সমাজখনৰ কল্যাণ হ'ব লাগে আৰু সকলো জীৱৰ কল্যাণ হ'ব লাগে। ইয়াৰ সভাপতি হ'ল এজন মুছলমান আৰু বাকী সম্পাদক হ'ল হিন্দু। গতিকে মানুহক আজি সম্প্ৰীতিৰ কথা আমি কৈ থাকোঁ, মুখে কওঁ। हेलो गाइज मैं प्रथम आपलोक स्वागतम जाना आम माइंड चार्जर यूट्यूब चेनेल और प्रथम बहुत बहुत धन्यवाद जाना कारण इमानखिनि मरम और इमानखिनि आमाक এটা উৎসাহ দিয়াৰ বাবে আগৰ ভিডিঅ'টো গম পাইছে চাগে আমাৰ আগৰ ভিডিঅ'বিলাক চাই আহিছে আপোনালোকে গম পাইছে কিয় আমি আপোনালোকক শুনাইছোঁ আৰু লগতে আমি যেনেকৈ ইউনিক আৰু ঠিক তেনেকুৱা এটা ইউনিক অনুষ্ঠান আমি আজি নলবাৰীত এটা মাজমজিয়া এটা বৃহৎ চৌক মিলন চৌকত আমি পালোঁ। নামটোৱে আচলতে মিলন আৰু তাত মিলন চৌকত পাতিলে মুছলমানে কালী পূজা টাইটেল আৰু থাম্বনেইল চাই কিজানি গম পাইছে বিতৰ্কণ আনিব আচলতে আপোনালোকে বিতৰ্কণ আনিব কাৰণ আমি পুনৰ বিতৰ্কৰ বাবে আমি নহয় ইয়াত মুছলমানে শ্যামা পূজা পাতিছে হয় কাৰণ ইয়াত মিলন চৌকটোৰ নামেই হৈছে মিলন। আমাৰ ইয়াৰ মাজত কোনো জাতিভেদ বা ভাতৃত্ববোধৰ কোনো মানে বহুত পূজা চলিছে আজি কিন্তু এইখন পূজাই আমি দেখুৱাইছোঁ আৰু কালী পূজা কোনো নবনাই ব্লগ আমি বনাইছোঁ প্ৰথমবাৰৰ বাবে কাৰণ ইয়াত ব্যতিক্ৰম আছে। মুছলমানে পাতিছে কালী পূজা। ইয়াৰ যিজন সভাপতি তেখেতে হৈছে ইকৰাম আলী মুছলমান হয়, আগত থকা সভাপতি ইব্ৰাহিম আলী তেখেতেও মুছলমান হয়। প্ৰত্যেক বছৰে ইয়াত মুছলমানে সভাপতিত্ব কৰি আহিছে এটা অনুষ্ঠান, সুন্দৰ অনুষ্ঠান এটা আৰু অনুষ্ঠানটোৰ ইতিমধ্যে আচলতে কামখিনি হোৱাই নাই। আপোনালোকক আমি গধূলিলৈকে ভিডিঅ'টো গোটেইখিনি ভিডিঅ' আমি ইয়াত আপলোড কৰিছোঁ একেলগে। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাওক, নিশ্চয় ভাল পাব। আমি যেনেকৈ ব্যতিক্ৰম এই অনুষ্ঠানটো তেনেকৈ ব্যতিক্ৰম, সেইবাবেহে মাইণ্ড চাৰ্জাৰত স্থান পালে মিলন ব্যৱসায়ী সন্থাই অনুষ্ঠিত কৰা শ্যামা পূজা। অসমৰ এজন বিশিষ্ট চিত্ৰশিল্পী ফজলুল আহমেদ ডাঙৰীয়া আচলতে তেখেতৰ যিকোনো বায়োগ্ৰাফি বা তেনেকুৱা একো আনাৰ বাবে আমি ভিডিঅ'টো কৰা নাই। আচলতে কৰিছোঁ কি মিলনৰ বাকৰিত এখন যিখন শ্যামা পূজা হৈছে এই শ্যামা পূজাখনত আচলতে মুছলমানে সভাপতিত্ব কৰে আৰু কিয় কৰে, কি কাৰণে আচলতে কি এইবোৰ আচলতে তেখেতৰ পৰা জনাৰ বাবেহে আমি তেখেতৰ ওচৰত আহিছোঁ। আপুনি আমাৰ পৰিচয় অকণমান জনাই দিয়ক যে মুছলমানে কিয় সভাপতিত্ব কৰে। ধন্যবাদ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণে যে এটা সুন্দৰ প্ৰশ্ন তোমালোকে উপস্থাপন কৰিছা আৰু এটা সুন্দৰ নিদৰ্শন দেখুৱাইছা যে মিলন চক নামেই যাৰ মিলন, এইটো আমি এটাই জানো নলবাৰীৰ ওচৰতে মিলন চকটো অৱস্থিত। ইয়াত হিন্দু মুছলমান সকলোৱে লগ হৈ এই চকটোৰ নাম দিছে মিলন চক। গতিকে ইয়াত এইখন পূজা আৰম্ভ কৰিছে আজি যোৱা 4 বছৰৰ পৰা এইখন পূজা আৰম্ভ কৰিছে য'ত হিন্দু মুছলমান উভয়ে লগ হৈ আমি এই পূজাখন আৰম্ভ কৰোঁ। গতিকে এইবাৰো এইখন পূজা চতুৰ্থবাৰত ধৰি দিছে। এইবাৰ ইয়াৰ সভাপতি হ'ল এজন মুছলমান আৰু বাকী সম্পাদক হ'ল হিন্দু। গতিকে মানুহক আজি সম্প্ৰীতিৰ কথা আমি কৈ থাকোঁ, মুখে কওঁ, কিন্তু কাৰ্যত আমি দেখা নাপাওঁ। গতিকে এইটো এটা মেছেজ হওক, মানুহে গম পাওক যে আমাৰ হিন্দু মুছলমান লগে আমি এনেকুৱা অনুষ্ঠানবোৰ কৰিলে আমাৰ দেশত শান্তি আহিব, সম্প্ৰীতি আহিব, তেতিয়াহ'লে দেশখন সুস্থিৰ হৈ থাকিব বুলি মই আশা কৰিছোঁ। সেইটো হ'ল আমাৰ এইখন পূজাৰ বিয়া। আৰু এই পূজাখন আচলতে এই চকটোৰ নামে মিলন। আচলতে ইয়াত পূৰ্বৰে পৰা এনেকুৱা এটা চলি আহিছে নেকি যে হিন্দু মুছলিম একত্ৰিত হৈ কামবিলাক কৰে? এইটো নামেই যিহেতু এইটো মিলন চক, গতিকে মিলনত যিখিনি মানুহ আমি সৰুৰ পৰাই ইয়াত ডাঙৰ হৈছোঁ, আমাৰ ইয়াত হাই কাজিয়া একো নাই। আমি সকলো জাতি ধৰ্ম মিলিয়ে চব কাম কৰি আহিছোঁ। স্কুলতো এইখন স্কুলত আমি ল'ৰা ছোৱালী একেলগে পঢ়োঁ, একেলগে ইয়াৰ মানুহে বাস কৰোঁ, কাৰোবাৰ দুখত সকলোৱে সমভাগী হয়। গতিকে আমি আতে লগ হৈ সৰুৰে পৰা এতিয়ালৈকে ইয়াত কোনো হাই কাজিয়া আজিলৈকে হোৱা নাই। সকলোৱে মিলা প্ৰীতিৰে আমি আগবাঢ়ি আছোঁ আৰু ভৱিষ্যতে থাকিব বুলি আমি আশা কৰোঁ। গতিকে সকলো কামবোৰ যাতে আমাৰ মিলা প্ৰীতিৰ মাজে হয়, সেইটো হিন্দু মুছলমান লগ হৈ এইটোৱে তাৰ সম্প্ৰীতি মিলনৰ বৈশিষ্ট্য। তোমালোক আটাইলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ মাইণ্ড চাৰ্জাৰ যিটো ইউটিউব চেনেল, এইটো চেনেলক মই ধন্যবাদ এইকাৰণেই জনাইছোঁ যে তোমালোকে ভৱিষ্যতে এনেকুৱা অনুষ্ঠানবোৰ, এনেকুৱা সম্প্ৰীতিবোৰ ৰাইজৰ মাজত প্ৰচাৰ কৰা, এইটো মই আশা ৰাখিছোঁ। আৰু লগতে তোমালোকে ধন্যবাদ জনাইছোঁ মোক মাতি আনি এইখিনি সুবিধা দিয়া পাব। আচলতে আমাৰ এইটো উদ্দেশ্য যে আমি যে সমাজখন এতিয়াও আমি একত্ৰিত হৈ আছোঁ, হিন্দু মুছলিম কোনো আমাৰ মাজত ভাগ বতৰা নাই। আমি সকলোৱে লগ সমনীয়া একেলগ হৈ আমি কামবোৰ কৰিলেহে আমি উন্নতিৰ পথত আগবাঢ়িব পাৰে। আৰু এই ক্ষেত্ৰতে এইটো কথা জনাওঁ যে মাইণ্ড চাৰ্জাৰ ইউটিউব চেনেল যিটো, তাত
হিন্দু মুছলিম কোনো নাই, আমি সকলোৱে এটা লগ হৈ আমি কাম কৰি আছোঁ আৰু সেইকাৰণে ইমান কম দিনৰ ভিতৰতে আমি সাফল্য হৈছোঁ। গতিকে সমূহ দৰ্শকৰ লগতে এই ভিডিঅ'টো আমি যেনে ইউটিউব চেনেলটো ব্যতিক্ৰম, এই ভিডিঅ'টো আমি ব্যতিক্ৰম ৰূপে আপোনালোকৰ আগত দাঙি ধৰিলোঁ। মুছলমানে পাতিলে যে আমি বিশেষকৈ হিন্দু আৰু মুছলিম এই দুই সম্প্ৰদায়ৰ লোকসকলে এনেকুৱা ধৰ্মীয় অনুষ্ঠানতো আমি সহযোগিতাৰ মাজেদি আগবাঢ়িছোঁ। এইটো আমাৰ কাৰণে গৌৰৱৰ কথা আৰু ভৱিষ্যতেও আমাৰ মাজৰ শান্তি সম্প্ৰীতি যাতে অটুট থাকে সেইটো মই আশা ৰাখিছোঁ, মই বিশ্বাস ৰাখিছোঁ আৰু বিশ্বাস কৰোঁ যে আমাৰ মিলনভূমিত যিখিনি কৰ্মী আছে, লোক আছে, সেইসকল শান্তিপ্ৰিয়। আমি আশা ৰাখিছোঁ যে আজি আমি নাগাৰা নাম উপভোগ কৰিম। ছাৰ, আপুনি হঠাৎ এনেকুৱাকৈ এখন ব্যতিক্ৰমী পূজা অনুষ্ঠান হৈছে আৰু য'ত সভাপতিত্ব কৰিছে এজন মুছলমান ব্যক্তিয়ে, কিন্তু পূজাখন হৈছে কালী পূজা, য'ত হিন্দু ব্যক্তিসকলে পূজা কৰে। আচলতে ইয়াত আচলতে মুছলমান ব্যক্তি বেছি 50% মুছলমান 50% হিন্দু আছে। এই বিষয়ে আপুনি কি ক'ব? নাই, মই এই বিষয়ে এটা কথাই ক'ম যে ধৰ্ম, হিন্দু ধৰ্মই হওক বা খ্ৰীষ্টিয়ান ধৰ্মই হওক বা ইছলাম ধৰ্মই হওক, ধৰ্মৰ মূল উদ্দেশ্য এটাই যে সমাজখনত শান্তি হ'ব লাগে, সমাজখনৰ কল্যাণ হ'ব লাগে আৰু সকলো জীৱৰ কল্যাণ হ'ব লাগে। গতিকে এই ক্ষেত্ৰত আজি মই নিজে আনন্দিত হৈছোঁ যে আমাৰ ধৰ্মীয় সংস্কৃতি এখন ব্যতিক্ৰমী পূজা গতিকে আমাৰ আচলতে ধৰ্মৰ উদ্দেশ্য হৈছে আমাৰ সমাজখন ভালকৈ ৰখাটোৱে আমাৰ উদ্দেশ্য। ভাতৃত্ববোধটো বজাই ৰখাটো প্ৰয়োজন। ভাতৃত্ববোধটো বজাই ৰখাটো প্ৰয়োজন আৰু সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ, সকলো ধৰ্মৰ সকলো শ্ৰেণীৰ ৰাইজৰ কল্যাণেই হ'ল ধৰ্মৰ মূল উদ্দেশ্য। আৰু সেই হিচাপত মই আজি সঁচাকৈ সুখী হৈছোঁ বা এনেকুৱা এখন ব্যতিক্ৰমী কমিটি ইয়াতে গঠন হৈছে আৰু এই সম্পৰ্কটো আমাৰ সদায় থাকে আৰু সকলোৱে সকলো ধৰ্ম সন্মান জনাওক আৰু সকলোৱে সমাজৰ প্ৰতিজন ব্যক্তিৰ প্ৰতি মৰম স্নেহ আগবঢ়াওক আৰু আমি এনেকৈ মিলা প্ৰীতিৰে আমাৰ সমাজখন আমি আগন্তুক দিনত আগবঢ়াই লৈ যাওঁ আৰু তাতে ইয়াৰ পৰা ধুবুৰীলৈ যাব লাগিব। এইটো ধন্যবাদ সমষ্টি ৰাখি আমাক ইমানখিনি সহায় কৰাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু লগতে ভাতৃত্ববোধটো যাতে সকলোৱে বজাই ৰাখে, হিন্দু মুছলমান একত্ৰিত হৈ কামবোৰ কৰে, তাৰ কাৰণে প্ৰত্যেকজন অসমীয়াক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আপোনালোকক ধন্যবাদ জনালোঁ আমাৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে। আৰু আচলতে মিলন চকৰ আজি আহি আমাক প্ৰথমৰ পৰা ৰাতিপুৱাৰ পৰা সহায় কৰি আহিছে মিলন চকৰে এজন নতুনকৈ উঠি অহা ইউটিউবাৰ। চেনেলটোৰ নাম হৈছে ফাটা লেকচাৰ। আচলতে ভিতৰত ফাটা লেকচাৰে আছে নে কিবা বেলেগ আছে, আপোনালোকে প্ৰথমৰ পৰা ভিডিঅ'বোৰ শেষলৈকে চালেহে গম পাব। আচলতে কমেডিৰ ওপৰত নিৰ্ভৰ কৰি এওঁলোকে চেনেলটো চলাই আছে। বহুতো ইউটিউবাৰ জন্ম হৈছে, আমাৰ মিলন চকৰ পৰা কিমান ইউটিউবাৰ আছে নাজানো, কিন্তু ইয়াক লগ পালেও ইয়াক সহায় কৰিছে। চ' আপোনালোকে এই ফাটা লেকচাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আমাৰ ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, বেয়া পালে ডিছলাইক কৰিব। আমাৰ ডিছলাইকৰ অপশ্যন সদায় খোলা থাকে আৰু লগতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব নাপাহৰিব। মুছলমানে পাতিলে শ্যামা পূজা, অহাবাৰ বা আৰু কোনে পাতে তাৰ কোনো পাত্তা নাই। আচলতে ভাতৃত্ববোধৰ এটা সুন্দৰ নিদৰ্শন পোৱা গৈছে। গতিকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই ফাটা লেকচাৰ বুলি যিটো নতুন চেনেল তেওঁলোককো আপোনালোকে ছাবস্ক্ৰাইব কৰি আগ্ৰহ দিয়ক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক দেই, নাপাহৰিব। বাই। বেয়া লাগিলে ভাল লাগিলে কমেণ্টত জনাওক।